জুনৰ তৃতীয় সপ্তাহত এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। মেট্ৰিকৰ ফেইল কৰা শিক্ষাৰ্থীৰ বাবে সেৱাই দুখনকৈ প্ৰকাশ কৰিছে জাননী। ইপিনে এইচএছ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। এইবাৰ কোনো শিক্ষাৰ্থী ফেইল নহয় বুলি শিক্ষা সংসদে সকলো শিক্ষা প্ৰতিষ্ঠানত নিৰ্দেশনা প্ৰদান কৰিছে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিম, যদি আমাৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। প্ৰথমতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব, ইয়াক লৈ আহিছে লেটেষ্ট আপডেট। আছাম এডুকেশ্যন কাউন্সিলৰ পৰা এটা পোষ্ট প্ৰকাশ পাইছে, য'ত কোৱা হৈছে যে অহা সপ্তাহত অৰ্থাৎ জুনৰ তৃতীয় সপ্তাহত শিক্ষা সংসদৰ এইচএছ ফাইনেল ইয়াৰৰ ৰিজাল্ট ঘোষণা কৰিব। আৰু ইয়াৰ কাৰণ হৈছে যে এক্সাম হোৱাৰ 45ৰ পৰা 55 ডেইজৰ ভিতৰত শিক্ষা সংসদে এইচএছৰ ফলাফল ঘোষণা কৰে। এইবাৰ জনাব বিচাৰিছোঁ এইচএছ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে গুড নিউজ যে শিক্ষা সংসদে কালি অফিচিয়েলি ঘোষণা কৰিছে আৰু সকলো শিক্ষা প্ৰতিষ্ঠানত নিৰ্দেশনা প্ৰদান কৰিছে যাতে এইবাৰ এইচএছ প্ৰথম বৰ্ষৰ সকলো শিক্ষাৰ্থী পাছ কৰাই দিয়া হয়, অৰ্থাৎ এইচএছ প্ৰথম বৰ্ষৰ কোনো শিক্ষাৰ্থী ফেইল নহয়। ইপিনে মেট্ৰিকত ফেইল কৰা শিক্ষাৰ্থীৰ বাবে সেৱাই দুখনকৈ জাননী প্ৰকাশ কৰিছে। ইয়াৰে এটাত কোৱা হৈছে যে ফেইল কৰা শিক্ষাৰ্থীৰ বাবে সেৱাই কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰিব আৰু এই কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে কিছুমান কণ্ডিশ্যন আছে। যিসকল শিক্ষাৰ্থীয়ে 3টা পেপাৰত ফেইল কৰিছে আৰু মিনিমাম 170 নম্বৰ লাভ কৰিছে তেওঁলোকে দিব পাৰিব এই কম্পাৰ্টমেণ্টেল এক্সাম। কম্পাৰ্টমেণ্টেল এক্সামৰ বাবে ফিজ লাগিব পাৰ পেপাৰত 300 টকা আৰু চেণ্টাৰ ফিজ লাগিব 100 টকা। ইয়াৰ লগতে যিসকল শিক্ষাৰ্থীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিব তেওঁলোকে ৰি এডমিশ্যন ল'ব লাগিব নিজৰ স্কুলত। ৰি এডমিশ্যনৰ বাবে লাষ্ট ডেট ঘোষণা কৰা হৈছে 30 আগষ্ট।